মোৰ জীৱনৰ উমনি কুকুৰা সবে গাব লাগে একেলগে এবাৰ তাৰমানে গানটোৰ অৰ্থটো কৈ দিছোঁ যেতিয়া এজনী কুকুৰাই তাৰমানে পোৱালিকেইটা যেতিয়া দি থাকে ন গৰম হৈ 22 দিনত পোৱালি ওলাই যায় 22 দিনৰ আগতে যদি কুকুৰাজনী উমনিত বহি যায় 22 দিন নোহোৱাৰ আগতেই উমনি ভাঙি যায় আৰু কণীটো চেঁচা পৰি যায় যাৰ কাৰণে পোৱালি নোলোৱা হৈ যায় হয় না যেতিয়া প্ৰেমত বন্দী হৈ থাকে কোনোবা এজন ল'ৰা বা ছোৱালী বা কোনোবা হয় প্ৰেমৰ উমাল পৰিৱেশত যেতিয়া থাকে যেতিয়া প্ৰেম ভাঙি যায় তেতিয়া সেই উমনি কুকুৰাজনী এৰি যোৱা কণীকেইটাৰ নিচিনা হৈ যায় গতিকে অৰ্থটো এইটো এবাৰ জোৰকৈ হাত চাপৰি হ'বলৈ চিঞৰ এটা হ'লে তুমি মোৰ এটা একদম ঢোল চোল একো নেবাজে অকল হাতৰ চাপৰিতে গাওঁ আৰু সেইটো দুলাইন চবে হাত চাপৰি বজাব আৰু বিহু দুলাইন গামৰ অনুষ্ঠান শেষ হ'ব তুমি মোৰ জীৱনৰ চবে জোৰকৈ একদম শিৱসাগৰ মানে একদম মেইন যিটো মানে ষ্টেচন চাৰিআলি তালৈকে শুনা পাব লাগে একদম এইফালে গড়গাঁৱলৈ গুচি গৈছে ৰাস্তাটো গৈ নাজিৰাটো ইয়াৰ প্ৰভাৱ পৰিব লাগে নাজিৰাৰ টাইপাৰ মানুহকেইজনেও শুনিব লাগে টাইপাৰ যিকেইজন নাজিৰা অঞ্চলত মানে থাকে তেওঁলোকে গম পাব লাগে আৰু তুমি মোৰ জীৱনৰ আৰু তুমি মোৰ জীৱনৰ উমনি এৰি থৈ উমনি এৰি থৈ আহিলে তুমি মোৰ জীৱনৰ উমনি কুকুৰা উমনি এৰি থৈ
জেল